Hello and welcome back to our channel Learn with me. আজি আমি আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ লৈছো গণতান্ত্ৰিক দিৱসৰ বিষয়ে ৰচনা বা এছিয়ান ৰিপাব্লিক ডে ইন আছামিজ। আমি সকলোৱে গণতান্ত্ৰিক দিৱসৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয়। তেনেহলে আহা আমি আৰম্ভ কৰো গণতান্ত্ৰিক দিৱসৰ বিষয়ে অথবা গণতন্ত্ৰ দিৱসৰ বিষয়ে 14 হাৰি ৰচনা। 1 নম্বৰ ভাৰতবৰ্ষত প্ৰতি বছৰে 26 জানুৱাৰীৰ দিনা গণতন্ত্ৰ দিৱস হিচাপে উদযাপন কৰা হয়। 2 নম্বৰ ভাৰতৰ সংবিধান এই দিনটোত কাৰ্যকৰী কৰা হৈছিল। 3 নম্বৰ এইবাৰ দেশে ইয়াৰ 76তম গণৰাজ্য দিৱস উদযাপন কৰিছে। 4 নম্বৰ গণতন্ত্ৰ দিৱস উপলক্ষে প্ৰতি বছৰে ৰাজধানী দিল্লীৰ লালকিল্লা 5 নম্বৰ পতাকা উত্তোলন কৰা হয়। প্ৰথম গণতন্ত্ৰ দিৱস 1950 চনৰ 26 জানুৱাৰীত দিল্লীত উদযাপন কৰা হৈছিল। 6 নম্বৰ ৰাষ্ট্ৰপতিয়ে এই দিনা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। 7 নম্বৰ বিদ্যালয় আৰু মহাবিদ্যালয়ত গণতন্ত্ৰ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। 8 নম্বৰ দেশৰ স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি এই দিনা শ্ৰদ্ধা জ্ঞাপন কৰা হয়। 9 নম্বৰ এই দিনটো ভাৰতৰ গণতান্ত্ৰিক আৰু সাংবিধানিক চৰিত্ৰৰ প্ৰতীক। 10 নম্বৰ দিল্লীৰ ৰাজপথত এক বিশাল পেৰেড অনুষ্ঠিত কৰা হয়। 11 নম্বৰ দেশৰ সেনা, নৌসেনা আৰু বায়ুসেনাই বিশেষ প্ৰদৰ্শন কৰে। 12 নম্বৰ প্ৰজাতন্ত্ৰ দিৱস ভাৰতৰ গৌৰৱময় ইতিহাসৰ স্মাৰক। 13 নম্বৰ শিশু আৰু নাগৰিকৰ মাজত দেশপ্ৰেমৰ অনুভূতি জাগ্ৰত কৰে। 14 নম্বৰ এই দিনটোৱে ভাৰতীয়ক একতাৰ বোধ আৰু গৌৰৱেৰে পূৰ্ণ কৰে। জয় হিন্দ, জয় ভাৰত। আপোনালোকে যদি এইটো ভিডিঅ'ৰ পৰা অলপ উপকৃত হৈ থাকে তেনেহলে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেন্ট কৰি দিব। থ্যাঙ্কস ফৰ ওয়াচিং। আপোনালোকে এনেদৰে সাপোৰ্ট কৰি থাকিব মোক, আমি আপোনালোকক পঢ়িবলৈ অলপ সহায় কৰিম। থ্যাংক ইউ।